ক'বলৈ একো ভাষাই নাই এনেকুৱা লাগিছে কালিহে যেন দাদাৰ সৎকাৰ কৰি উঠিছিলোঁ এমাহ যে হৈ গ'ল সেইটো আৰু আজি মানে এমাহটো গৈছে গন্তি কৰাৰ পিছতহে অনুভৱ হৈছে কিন্তু দিন বাগৰি থাকিব মানুহ এনেকেই দেখিব আপোনালোকে মানে ময়ো দাদাৰ অনুৰাগী হিচাপে দাদাৰ ভগ্নী খালী নহয় সেইটো মানে সাংঘাতিকভাৱে কাৰণ য'ত শ্মশানত নিজে আমি কৰ্ম কৰি মানে নীতি নিয়মেৰে ঘৰলৈ আগবাঢ়ো বা ইয়াতেতো আহি দেখিছোঁ মন্দিৰত যেনেকৈ বন্তি প্ৰজ্বলন কৰে মানুহে তেনেকৈ আগবাঢ়ি আহিছে আৰু যিখিনি ইয়াতে ৰাইজে দাদাৰ প্ৰতি শ্ৰদ্ধা দিছে সেইখিনি আৰু কেতিয়াও শেষ নহ'ব আমাৰ পিছৰ জন্মৰ কাৰণে পিছৰ প্ৰজন্মৰ কাৰণেও এইটো এটা মানে তেওঁলোকে গম পাই যাব যে আমাৰ মাজত মানে এজন ঈশ্বৰ আছিল যাক আমি খুব অকালতে হেৰুৱালোঁ আৰু আমাৰ দুৰ্ভাগ্য সেইটো আৰু অনাগত দিনত চেষ্টা কৰিম আমি সকলো অসমবাসীয়ে মিলি দাদাৰ যিটো ইচ্ছা আছিলে সেই ইচ্ছাখিনি যাতে আমি মানুহ হৈ পেলাই আমিতো নোৱাৰিম ইমান বহুত কৰিব কিন্তু আমি চবেই যদি অলপকৈও যদি চেষ্টা কৰোঁ আশা কৰিছোঁ আমি দাদাৰ যিখন সোণৰ অসম দাদাৰ গঢ়াৰ যিটো চেষ্টা আছিল সেইখন আমি জীয়াই থকা কালত অলপ হ'লেও পাৰিম আৰু এই পৰিৱেশটোৰে আমাৰ পিছৰ প্ৰজন্মও যদি আগুৱাই লৈ যায় আমি নথৈ আনন্দিত হওঁ সেইখিনি সময়ত আমি দেখা নাপাবও পাৰোঁ কিন্তু এটা বিশ্বাস আছে আৰু দাদাৰ এইখন সোণৰ অসম এদিন হ'লেও এদিন আমি দেখিবলৈ পাম তাৰমানে দাদাই ন্যায় পাব ইমান মানে হাহাকাৰ কৰি উত্ৰাৱল পৰিৱেশ কৰি একো লাভ নাই জুবিন দা হয়তো চব বস্তু সময় লৈ পেলাই মানে ধীৰে স্থিৰে যাব লাগিব এটা সামান্য ভুল এটাই পিছলৈকে পৰিৱেশটো বেছি বেয়া কৰি দিব সেইকাৰণে মোৰ ফালৰ পৰা যিহেতু চবেই মোক ইমান আশীৰ্বাদ দিছে মোৰ এইটো বিৰাট ডাঙৰ অনুৰোধ কোনো ধৰণৰ ৰাজনীতিকৰণ আপোনালোকে মানে মই ৰাইজক কৈছোঁ কোনো ধৰণৰ ৰাজনীতিকৰণ নকৰিব আৰু বিশেষকৈ এই সমাধিস্থলটো যিহেতু আমি পবিত্ৰ স্থান হিচাপে লৈছোঁ ইয়াতে আহি যিটো উদ্ভণ্ডালি মই 2-3 দিন ৰাতি আহি দেখা পাইছোঁ খুবেই বেয়া লাগিছে তেনেকুৱা পৰিৱেশ নকৰিব দাদাক যিহেতু আপোনালোকে চবেই ভাল পায় চবেই দাদাৰ অনুৰাগী সেই সন্মানটো দাদাক দিয়ক ইয়াতে আহি উত্ৰাৱল পৰিৱেশ আপোনালোকে নকৰিব দাদাই ন্যায় পাব বিশ্বাসটো ৰাখকচোন আমি অসমবাসীৰ আমাৰ এটাই সমস্যা সদায় মই কৈ আহিছোঁ আমি একত্ৰিত নহওঁ কেতিয়াও এইবাৰৰ কাৰণে দাদাৰ খাতিৰত আপোনালোকে সকলোৱে একত্ৰিত হওক আৰু চাব দাদাই যিটো ন্যায় পাব নহয় আমি মানুহে দিব নোৱাৰিলে ওপৰত থকাজনে সঁচাই দিব মই বহুত বিশেষ একো নকওঁ খালি পৰিৱেশটো বেয়া নকৰিব এই সমাধিস্থলৰ যিটো আপোনালোকে নিজেই গম পায় মই বাৰ অনুৰোধ কৰিছোঁ মই সেইদিনাখনো কৈ গৈছোঁ আজিও কৈছোঁ ইয়াৰে পৰিৱেশটো আপোনালোকে মন্দিৰৰ নিচিনাকৈ খুব ধুনীয়াকৈ ৰাখক মঠ মন্দিৰ গ'লে যেনেকৈ আমি পবিত্ৰ হৈ যাওঁ পবিত্ৰ মনেৰে যাওঁ পবিত্ৰ হিচাপে আমি যাই উভতি আহোঁ আপোনালোকে ইয়াতেও আহিলে সেই পৰিস্থিতিটো সেই পৰিৱেশটো আনিবলৈ চেষ্টা কৰক সেইটোৱে মোৰ সকলোৰে অনুৰোধ থাকিল ধন্যবাদ